নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই অনুপমে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ছয়িদ মুস্তাক আলী ট্ৰফিত আমাৰ অসম সন্তান ৰিয়ান পৰাগে আজি বহুতেই বেছি কষ্ট কৰিলে, কিন্তু আজিৰ খেলখনত অসমৰ দলটিক জয়ৰ সোৱাদ দিব নোৱাৰিলে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। আজি অসম আৰু শক্তিশালী মুম্বাইৰ মাজত এখন সাংঘাতিক গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈ যায় আৰু খেলখনত আমাৰ অসমৰ দলটি অৱশেষত যুঁজি পৰাজিত হৈছে বুলি ক'ব লাগিব, কিয়নো বহুতেই বেছি চেষ্টা কৰিছে আজিৰ খেলখন জিকিবলৈ আমাৰ অসমৰ দলটিয়ে, কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ খেলখনত তেওঁলোক পৰাজিত হৈছে। কিন্তু তথাপিও আমাৰ অসম দলৰ বাবে আজিৰ ভিডিঅ'টো এটা লাইক হ'ব লাগে, লগতে এনেকুৱা ধৰণৰ খবৰ বাতৰিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেনেহ'লে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি দিনৰ 11 বজাৰ পৰা অসম আৰু মুম্বাইৰ মাজত এখন খুবেই গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈ যায় আৰু খেলখনত প্ৰথমতে অসম দলৰ অধিনায়ক মিন্ময় দত্তই টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু মুম্বাই দলটিক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। আৰু মুম্বাই দলটি বেটিং কৰিবলৈ আহিয়েই আমাৰ অসমৰ বলাৰসকলক খুব পিটিলে বুলি ক'ব লাগিব আৰু নিৰ্ধাৰিত 20 অভাৰত মাত্ৰ 3টাকৈ উইকেট হেৰুৱাই 200ৰো অধিক ৰান কৰে আৰু অসম দলটিক এটা বিশাল স্ক'ৰ বান্ধি দিয়ে বুলি ক'ব লাগিব পৃথিৱী শ্ব নেতৃত্বাধীন দলটিয়ে। আৰু আজিৰ খেলখনত আমাৰ অসমৰ হৈ ৰিয়ান পৰাগে খুবেই সুন্দৰ বলিং কৰিলে। মাত্ৰ 4 অভাৰত 24 ৰান দি এটাকৈ উইকেট দখল কৰে, কিন্তু বাকী যিসকল অসমৰ খেলুৱৈ আছে, মুখতাৰ হুছেইনেই হওক বা মিন্ময় দত্তই হওক, তেওঁলোকক খুব পিটিলে বুলি ক'ব লাগিব আজি। আৰু তাৰ পাছতে ৰোহন আলমে এটা উইকেট লাভ কৰে আৰু ৰাজাকুদ্দিন আহমেদেও আজি এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছতেই আমাৰ অসমৰ দলটি বেটিং কৰিবলৈ আহে আৰু আমাৰ অসমৰ হৈ ডেনিছ দাসে 10টা বলত 9 ৰান মাৰে, ইমান বেছি ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। তাৰ পাছতে ৰাহুল হাজৰিকায়ো 22টা বলত 26 ৰানহে মাৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পাছতেই বেটিং কৰিবলৈ ৰিয়ান পৰাগ আহে আৰু ৰিয়ানে আজি মাত্ৰ 10টা বলত 28 ৰান মাৰিছে আৰু 3টাকৈ বিশাল ডাঙৰ তেখেতে 6 মাৰিছে। 280 ষ্ট্ৰাইক ৰেটত তেখেতে আজি বেটিং কৰিছে। হয়তো ৰিয়ান পৰাগৰ দৰে বাকী কেইজন অসমৰ বেটছমেনে বেটিং কৰা হ'লে হয়তো অসম আজি খেলখনত জয়লাভ কৰিলেহেঁতেন, কিন্তু বাকী খেলুৱৈসকলে ইমান ভাল বেটিং কৰিব নোৱাৰিলে। তাৰ পাছতে ৰোহন দাসেও 6টা বলত 7 ৰান মাৰি আউট হয়। তাৰ পাছতে ধৰণী ৰাভাই 5টা বলত 9 ৰান মাৰে আৰু একেবাৰে শেষৰ ফালে আহি মুখতাৰ হুছেইনে 11টা বলত 25 ৰান মাৰে যদিও, কিন্তু অৱশেষত অসম দলটি 62 ৰানত পৰাজিত হ'বলগীয়াৰ সন্মুখীন হয় আজিৰ খেলখনত। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।